खुलुमबाय स्टुडिअ दं आं साजिद बसुमतारी बिटिआर सोरखारा एपीएससी आव सा 50 उथ्रिसार जानो हानायफोरखौ बरायदों। क'क्राझार सहरनि साखाथियाव थानाय बड'फा कालचारेल कमप्लेक्सआव दिनै 75थि सुबुंखान्थि सानजों लोब्बा लाखिना बिटिआर सोरखारा बड'फा इउएन ब्रह्म सुपार 50 मिशननि सा 7 बिजाथिफोरजों गासै एपीएससी आव सा 50 उथ्रिसार जानो हानायफोरखौ बरायदों। बे हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर', बिटिआरनि बुंथिगिरि कातिराम बर', रायजो सभानि एमपि रोनगोरा नार्जारि, बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जिहारि, बिटिआरनि मावफुं सोद्रोमा निलुत सरगियारि, बिटिआरनि मावफुं सोद्रोमा उखिल मोसाहारि, मावफुं सोद्रोमा विल्सन हासदा, 30 नं सानजा क'क्राझारनि एमएलए लरेन्स इस्लारि, गसाइगाव बियाबनि एमएलए जिरन बसुमतारि, पलिटिकेल एडभाइजार डक्टर बेल्लाव के खारजि, एमसिएलए माधव सेत्री, बिटिसिनि प्रिन्सिपाल आकाशदीप आईएएस, आइजो गांखं आफादनि आफादगिरि प्रतिभा ब्रह्म, बिटिसिनि सोलोंथाइ बिफाननि डिरेक्टर जगदीश प्रसाद ब्रह्म आरो इउपिपिएल राजखान्थि हान्जानि गाहाय नेहाथारि राजु नार्जारि। बे हाबाफारियाव बिटिआरनि सीएम प्रमद बर'आ बाहागो लानानै खौरांगिरिफोरनि सिगाङाव मा फोरमायखो आबुङै मिथिना लानि फै। আমাৰ ৭৫ সংখ্যক যিটো গণৰাজ্য দিৱস এইটো উদযাপন কৰাৰ লগতে আজি আমি আমাৰ প্ৰথম বেচ সুপাৰ 50ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা যিটো ৰিজাল্ট এপিএছচিৰ দিছে তাত যিসকলে সফল হ'ল, ইয়াৰ লগতে বিটিআৰ অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এই এপিএছচি ৰিজাল্টত যিসকলে সফল হৈছে তেখেতসকলক আজি আমি এই 26 জানুৱাৰী উদযাপন কৰাৰ লগতে গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে আজি ফেলিচিটেশ্যন প্ৰগ্ৰাম লৈছিলোঁ। আৰু ইয়াত আমাৰ স্পিকাৰৰ লগতে ইএমসকল, আমাৰ এমএলএ সকল, এমপি, প্ৰিন্সিপাল ছেক্ৰেটাৰী সকলো ছেক্ৰেটাৰী সবে থাকি আমি ফেলিচিটেশ্যন দিলোঁ। প্ৰথম কথা হৈছে আমি খুব আনন্দিত হৈছোঁ যে এইবাৰ বিটিআৰ অঞ্চলৰ পৰাই 50জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে এপিএছচি ক্লিয়াৰ কৰিব পাৰিছে। সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ, কাৰণ যোৱাবাৰ যিটো ৰিজাল্ট ওলাইছিলে এপিএছচিৰ সেই ৰিজাল্টত আমাৰ অঞ্চলৰ পৰা 25জনে ক্ৰেক কৰিছিলে আৰু এইবাৰ 50জনে কৰিলে। গতিকে বিটিআৰ অঞ্চল সকলোৱে জানে যে এটা অস্থিৰতা বিৰাজ কৰিছিলে দশকৰ পৰা দশক ধৰি। এই অঞ্চলৰ পৰা আজিৰ পৰা 5 বছৰ 7 বছৰ আগত এপিএছচিত কেতিয়াবা এজন, কেতিয়াবা দুজন, কেতিয়াবা নীল তেনেকুৱা ৰিজাল্টবিলাক হৈ আছিলে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে তেখেতসকলে বাহিৰত থাকি পঢ়িছিলে। কিন্তু এতিয়া দেখিছোঁ যে আমাৰ বিটিআৰৰ ভিতৰত বিটিআৰৰে থাকি ল'ৰা ছোৱালীবিলাকে বহুতে ছাত্ৰ ছাত্ৰীয়ে আজি এপিএছচি ক্লিয়াৰ কৰিছে। গতিকে এই এটা যিটো নতুন এটা আৰম্ভ হৈছে, যিটো নতুন এটা ছাকচেছ এটা আৰম্ভ হৈছে, এইটো বিটিআৰ অঞ্চলে শান্তি হোৱাৰ কাৰণে আজি এইটো হ'বলৈ পালে। অশান্তি যেতিয়া আছিলে, অস্থিৰতা যেতিয়া আছিলে, আমাৰ শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে আমি পিছ পৰি আছিলোঁ আৰু শান্তি অহাৰ লগে লগে এতিয়া ভাল পৰিৱেশ আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িবলৈ লৈছে, খেলুৱৈসকলে খেলিবলৈ লৈছে, সকলো নিজৰ নিজৰ কামটো কৰিবলৈ লৈছে। বিটিআৰ চৰকাৰখনৰ আমাৰ কমিটমেণ্ট যে আমাৰ এই অঞ্চলটো শান্তি অঞ্চল হিচাপে চিৰস্থায়ী আমি শান্তি অটুট ৰখাৰ লগতে এই অঞ্চলৰ সকলোকে নিৰাপত্তা প্ৰদান কৰা আৰু আহি থকা প্ৰজন্মক মানৱ সম্পদ হিচাপে গঢ় দিয়াটোৱে আমাৰ কমিটমেণ্ট। এই হিচাপে আমি ৰাইট ফ্ৰম দি এলিমেণ্টাৰী লেভেল ছাত্ৰ ছাত্ৰীক আপুনি বিভিন্ন গাইডেন্স, কাউন্সিলিং, বিভিন্ন প্ৰগ্ৰামবিলাক লৈছোঁ। আমাৰ টিচাৰসকলক ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। সকলো শ্ৰেণীৰ শিক্ষাৰ লগত জড়িত ব্যক্তিসকলক কিবা নহয় কিবা এক্টিভিটিৰ দ্বাৰা গুণগত শিক্ষা কেনেকৈ এনচিয়ৰ কৰিব পাৰে এই কামবিলাক আমি কৰিছোঁ। যিসকলে আমাৰ যোৱাবাৰ গুণ উৎসৱত C আৰু D পালে তেখেতসকলক আমি বেকআপ দিছোঁ, CRC সকলক আমি ছাপোৰ্ট কৰিছোঁ। গতিকে আজি ছায়েন্সৰ কাৰণে আগষ্টীয় ফাউণ্ডেশ্যনৰ লগত আমি ছায়েন্স প্ৰগ্ৰামবিলাক আৰম্ভ কৰিছোঁ আৰু আমি অনাগত দিনত আমাৰ বড'ফা ছুপাৰ 50 যিটো মিছন আছে তাত ইতিমধ্যে আমি ইঞ্জিনিয়াৰিং, মেডিকেল, UPSC, APSC কাৰণে আৰম্ভ কৰিছোঁ। নেক্সটত আমি আৰু চেষ্টা কৰিম যে আমাৰ NDS, CDSৰ কাৰণেও আমি কৰিম আৰু যিসকলে এলাইড বিভিন্ন পৰীক্ষাবিলাকত যায়, ৰেলৱে, বেংক, ষ্টাফ চিলেকশ্যন, সেই সকলৰ কাৰণেও বেকআপ দিয়াৰ কাৰণে, ছাপোৰ্ট দিয়াৰ কাৰণে আমি কিছুমান আঁচনি হাতত লৈছোঁ। গতিকে যোৱা 40টা বছৰত যিখিনি আমাৰ ক্ষতি হ'ল বা ৰৈ গ'ল সেইখিনি পূৰা কৰিবলৈ বিটিআৰ চৰকাৰে এতিয়া ফুল ছুইঙত আমি কাম কৰিবলৈ ৰেডি হৈছোঁ আৰু এইবাৰ যিসকলে ক্লিয়াৰ কৰিলে তেখেতসকলক কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু তেখেতসকলৰ অভিভাৱকসকলকো মই ধন্যবাদ জনাইছোঁ, সেৱা আগবঢ়াইছোঁ। তেখেতসকলে বহুত কষ্ট কৰি নিজৰ সন্তানক
সমাজখনক এজন যোগ্য কৰি তুলিছে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ অনাগত যি জাৰ্নি হ'ব এই জাৰ্নিটো সফল হ'ব শান্তি হ'ব সুগম হ'ব এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ Good news for everyone. For the academic year 2024-2025, admissions to playgroup, nursery, LKG and UKG are underway at Vidyavili Kids School in Habubari, Kokrajhar. This Vidyavili Kids School has many facilities for students like smart class and daycare, indoor, outdoor game, art and craft workshop, playful learning, environment and dance room, modern teaching aids, audio visual room, good teachers, student one-on-one training on one language and speech development, experienced teachers, green knowledge. Why are you waiting for the admission? Call 6900 304050 for more details.